নৈয়াৰ্থক ফলন কাক বোলে? এই চেম্বলটোৰ নাম নৈয়াৰ্থক বা কাৰ্ল বুলি কোৱা হয়। নেতিবাচক অৰ্থত ব্যৱহাৰ কৰা হয়। ইয়াৰ নাম হ'ল কাৰ্ল। এতিয়া যদি পি এটা উক্তি তেনেহ'লে পিত নহয় বা এইটো মিছা যে অনুবন্ধবোৰ যুক্ত কৰি পোৱা উক্তিটোক পিৰ নৈয়াৰ্থক উক্তি বোলা হয়। পিৰ নৈয়াৰ্থক কাৰ্ল পি বুলি লিখা হয়। ধৰা যাওক পি এটা সত্যবচন, তেনেহ'লে ইয়াৰ নৈয়াৰ্থক হ'ব কাৰ্ল পি, অসত্যবচন। আকৌ যদি পি অসত্য হয় তেনেহ'লে কাৰ্ল পি সত্য হ'ব। এই কথাখিনি ছাপ'জ পি সত্য, গতিকে কাৰ্ল পি অসত্য। আকৌ পি অসত্য যদি হয় তেনেহ'লে কাৰ্ল পি আকৌ সত্য হ'ব। পি আৰু কাৰ্ল পিৰ বিৰুদ্ধ উক্তি, গতিকে এইবোৰ সত্যমূল্য বিপৰীত। পিৰে নিৰ্দেশিত এটা বচন সত্য হ'ব যদিহে ইয়াৰ বিৰুদ্ধ বচনটো মিছা হয়, আৰু মিছা হ'ব যদিহে ইয়াৰ বিৰুদ্ধ বচনটো সঁচা হয়। ইয়াকে নৈয়াৰ্থক ফলন বুলি